সাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাওক টেকনিকেল ভিডিঅ'বোৰ সোনকালে পাওক। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল টেকনিকেল নলেজ ইন এছামিজ। আৰু আজি আমি আলোচনা কৰিম এটা টপিক যিটো হৈছে আপুনি আপোনাৰ যিটো লোকেশ্যন হয় এইটো গুগল মেপৰ থ্ৰুৰে কেনেকৈ আনৰ লগত শ্বেয়াৰ কৰিব পাৰিব। ঠিক আছে, অৰ্থাৎ কেতিয়াবা এনেকুৱা হয় যে আপুনি এটা ঠাইত আছে যিটোৰ বিষয়ে আপুনি ভালকৈ নাজানে, একজেক্ট লোকেশ্যন সেইটো কি হয় আপুনি ভালকৈ নাজানে, আৰু আপোনাক মিট কৰিবৰ কাৰণে হয়তো আপোনাৰ কোনোবা এজন ফ্ৰেণ্ড আহি আছে আৰু আপুনি তাক ক'ত আছে এই কথাটো ক'বৰ কাৰণে আপুনি হয়তো সঠিক লোকেশ্যনটো আপুনি ক'ব পৰা নাই। ঠিক আছে, তেনে ক্ষেত্ৰত আমাৰ বহুত প্ৰব্লেম হয়, বেলেগক কেতিয়াবা সুধিবলগীয়া হয় যে এইখিনি ঠাই কি বুলি কয় বা এইখিনি ঠাইৰ নাম কি বা মই ক'ত আছোঁ এনেকৈ সুধিবলগীয়া হয় আৰু সেইমতে লগৰজনক ক'ব লগা হয়। ঠিক আছে, এতিয়া গুগল মেপৰ যিটো লোকেশ্যন শ্বেয়াৰিং অপশ্যন আহিছে ইয়াৰ থ্ৰুৰে আপুনি কাকো সুধিব নালাগে, আপোনাৰ যিটো কাৰেণ্ট লোকেশ্যন হয় আপোনাৰ লাইভ লোকেশ্যন আপুনি আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব পাৰিব, অৰ্থাৎ তেওঁ আপোনাক ইজিলি ট্ৰেক কৰি আহিব পাৰিব। চ' আপুনি কেনেকৈ কৰিব এইটো মই আপোনাক এতিয়া জনাই আছোঁ। চ' তাৰ কাৰণে আমি প্ৰথম যাম গুগল মেপত। গুগল মেপ অ'পেন হ'ব। গুগল মেপ অ'পেন হোৱাৰ পিছত আপোনাৰ তাৰ আগতে আপোনাক মই কৈ দিওঁ যে আপুনি লোকেশ্যনটো আনৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আপোনাৰ লোকেশ্যনটো অন থাকিব লাগিব। আপোনাৰ মোবাইলৰ যিটো লোকেশ্যন ছাৰ্ভিচ হয়, ফাৰ্ষ্ট যিটো তিনিটা লাইন আপুনি ক্লিক কৰিব লাগিব। ইয়াত যিটো তিনিটা লাইন দেখিছে একদম কৰ্নাৰত, তাত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰিব, দেন আপোনাৰ এখন মেনু ওলাই আহিব। তাত আপোনাৰ 4 নম্বৰ অপশ্যনত, এইটো আপোনালোকে দেখিছে 4 নম্বৰ অপশ্যন যিটো হয়, ইয়াত আপোনাৰ শ্বেয়াৰ লোকেশ্যন অপশ্যন আছে। ঠিক আছে, চ' আমি তাত ক্লিক কৰিব লাগিব। আমি যেতিয়া ইয়াত শ্বেয়াৰ লোকেশ্যনত ক্লিক কৰিম, দেন ইয়াত গেট ষ্টাৰ্টেড অপশ্যন আহিব। আপুনি দেখিছে ইয়াত গেট ষ্টাৰ্টেডত আমি ক্লিক কৰিব লাগিব। যেতিয়া আপুনি গেট ষ্টাৰ্টেডত ক্লিক কৰিলে আপোনাক এটা অপশ্যন আহিব যে আপুনি এঘণ্টাৰ কাৰণে শ্বেয়াৰ কৰিব বিচাৰিছে নে আপুনি যেতিয়ালৈকে অফ নকৰে তেতিয়ালৈকে শ্বেয়াৰ হৈয়ে থাকিব। কিন্তু আপোনাক জনাই দিওঁ যে এনেকুৱা নহয় যে আপুনি যেতিয়ালৈকে অফ নকৰে তেতিয়ালৈকে চলি থাকিব, কাৰণ মেক্সিমাম সময় হৈছে 3 ডেজ। আপোনাৰ মেক্সিমাম 3 ডেজৰ কাৰণে শ্বেয়াৰ কৰিব পাৰিব, তাৰ ওপৰত নোৱাৰে। চ' মই বাৰু এতিয়া আপোনাক 1 আৱাৰটোৱে দেখাই দিওঁ। আপুনি এইটো 1 আৱাৰটো চিলেক্ট হৈছে, আপুনি হোৱাটছআপত ক্লিক কৰিব। যিটোত আপুনি হোৱাটছআপ নকৰে আপুনি চিলেক্ট পিপলো কৰিব পাৰে, যিটো আপোনাৰ মন। লিংকটো ক্ৰিয়েট হৈ গ'ল। এতিয়া আপোনাক কাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেওঁ হোৱাটছআপত চিলেক্ট কৰিলে হ'ল। চিলেক্ট কৰি আপুনি নাম্বাৰটো পঠাই দিব। ঠিক আছে, নাম্বাৰটোত পঠাই দিব আপোনাৰ যিটো লিংক হয় লিংকটো, আৰু তেওঁ যেতিয়াই আপোনাৰ এই লিংকটো ক্লিক কৰিলে আপোনাৰ লোকেশ্যনটো লাইভ তেওঁ ট্ৰেক কৰিব পাৰিব। চ' যদি আপোনালোক দেন লাইক কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিবতো একেবাৰে নাপাহৰিব। ঠিক আছে, এনেকুৱা টপিক মই আপোনালোকৰ ওচৰলৈ প্ৰায়ে লৈ আহি আছোঁ আৰু লৈ আহি থাকিম। তাৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো মোক ছাপোৰ্ট কৰিব। আৰু আজি মই এইখিনি কৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ, মোৰ চেনেলৰ পৰা টেকনিকেল নলেজ ইন এছামিজ।